বহুত বেছি ভাল হৈছে। হে এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আপোনালোকৰ কাৰণে মোৰ এই চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আগৰ যিটো চেনেল আছে সেইটোত 2-এটা আছে বাৰু ছাবস্ক্ৰাইবাৰ, নাই মানে ইমানো নাই। কিন্তু এই চেনেলটো নতুন চেনেল, মানে খোলা এমাহো হোৱা নাই, কিন্তু এমাহৰ ভিতৰতে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আৰু মোৰ কাৰণে সেইটোৱে বহুত। আৰু মই লগৰবোৰক কৈ দিছিলোঁ, লগৰবোৰ ইফালে আছেগৈ, লগৰবোৰক কৈ থৈছিলোঁ যেন যদি মোৰ এইটো চেনেলত 1K ছাবস্ক্ৰাইবাৰ সোনকালে হৈ যায়, তহঁতক কিবা এটা মই স্পেচিয়েল কিবা এটা খুৱাম। ইমান ডাঙৰ পাৰ্টি দিম বুলি কোৱা নাই, সৰু সুৰাকৈ কিবা এটা দিম বুলি কৈছিলোঁ, আৰু খুৱাম মানে কিবা এটা। চ' আজি 1K হৈ গ'ল। সিহঁতি মোক আহি কৈ আছে যেন কি হ'ল, পাৰ্টি কি হ'ল। চ' মই আজি সিহঁতক পাৰ্টিটো দিবলৈ ওলাই আহিছোঁ। কি কৰিম আজি, বাঁহৰ চুঙাত যিটো মাংস ভৰাই খায়, যিটো ৰেচিপি হয় মাংস ভৰাই খোৱা, সেইটোৱে বনাবলৈ ট্ৰাই কৰিম। আৰু মই এনেই এনেকৈ সৰু সুৰা কিছুমান বনাই থওঁ, তো বনাবলৈ ট্ৰাই কৰিম আজি। কিনো হয়, খাবলৈ কেনেকুৱা হয়, কি কথা আপোনালোকক সকলোবোৰ দেখুৱাম। প্ৰথম আমি যাওঁ ব'লক, বাঁহটো কাটি লওঁ, তাৰপিছত বাকীখিনি দেখুৱাম। তেন্তে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই যাওক। আমি এতিয়া বাঁহনি আহি পালোঁহি। এয়া বাঁহ, ইয়াৰ পৰাই যিকোনো এটা বাঁহ কাটিম, কাটি লৈ পেলাই সি কাটি দিব এতিয়া বাঁহটো। তো আমাৰ বাঁহ কটা হৈ গ'ল, মানে বাঁহটো কাটিলোঁ, অলপ লৰালৰি কৰিছোঁ কাৰণ টাইম হৈ গ'ল। বাঁহ কাটি আনিলোঁ, এতিয়া নৈ কাণত ধুই লওঁগৈ, আৰু নৈ কাণত ধুই চিধা যাম আমি মাংসটো কাটিবলৈ। তেন্তে ব'ল। তো চুঙাবোৰ ধোৱা হৈ গ'ল। ইহঁতি চুঙাকেইটা আগলৈ লৈ গৈছে, মানে চুঙাকেইটা লৈ গৈ আছে, আৰু মই পিছে পিছে এতিয়া মাংসটো কাটোঁগৈ। আৰু ঘৰত গৈ পেলাই মাংসটো কাটি ভৰাই মেলি আকৌ আমি আহিম এই নৈকানৰ পিনে, কাৰণ ঘৰত এইবোৰ বনাই কৰি নাথাকোঁ, ইয়াতে বনাম। আৰু এনেকুৱা বস্তুবোৰ সদায় বাহিৰতে বনাই খাই ভাল লাগে, জুই ধৰি এনেকৈ বাহিৰতে বনাই খাই ভাল লাগে। আকৌ আমি ইয়ালৈকে আহিম, তেন্তে ব'লক আমি মাংসটো ভৰাই লওঁগৈ। এতিয়া আমি আহি পালোঁহি ইয়ালৈ। ইহঁতি স্কুটিতে আহি গ'ল, মই খোজকাঢ়ি আহিলোঁ। আমি চুঙাত ভৰাই হৈ গ'ল এই জিৰণি ঘৰটোত। আমাৰ যিয়ে পাৰ্টি নহওক, আমাৰ এইপিনে আমাৰ গাঁৱত, আমাৰ ৰঙামাটিত যিয়ে পাৰ্টি নহওক, আমি জিৰণি ঘৰটোতে কৰোঁ, আমাৰ ল'ৰাখিনিয়ে, মানে যি পাৰ্টিয়ে নহওক। কাৰণ কেলৈ চবফালে সুবিধা হয়, ৰ'দ দিলে টেনশ্যন নাই, বৰষুণ দিলে টেনশ্যন নাই। এই ঘৰটোৰ ভিতৰত ধুনীয়াকৈ টিং চিং দিয়া আছে, ইয়াতে কৰিব পাৰোঁ। চ' আমি আহি পালোঁহি। এতিয়া জুইকুৰা ধৰি লওঁ, ধৰি মেলি আৰম্ভ কৰোঁ বনাবলৈ। খাবলৈ কেনেকুৱা হয় ক'ব নোৱাৰোঁ, কাৰণ আজিলৈকে বনাই পোৱা নাই। মই আগতো কৈছোঁ বনাই পোৱা নাই আজিলৈকে। খাবলৈ কেনেকুৱা হয় নাজানো, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আৰু বনাই যাওঁচোন কি হয় খাবলৈ। চুঙাখিনি পতা হৈ গ'ল, চুঙা পাতি দিলোঁ। সেইখন মোহাগৰ হয়, চুঙা পাতি হৈ গ'ল। এতিয়া জুইকুৰা ধৰি দিব লাগে,
কৃষ্ণ বুলি কৈ পেলাই যোগাত ধৰি দিওঁ আৰু মোবাইল তালে না মোবাইল নাই হৈ গ'ল ফিক্স কৰি দিলো ইয়াত তলতে চ' জুই জ্বলাই দিলোঁ সোমাই আছে এই তলদি খৰি ভৰাই দে জুই জ্বলিছে হ'বলৈ হৈ গ'ল আৰু হৈ গ'ল এক চাইড লুটিয়াব লাগিব এতিয়া তল চাইডটো হৈ গ'ল এতিয়া ওপৰ চাইডটো আগ কৰিবলৈ লুটিয়াব লাগিব লুটিয়াই দে কি হৈ গ'ল এইকেইটা বনাই ৰেডি হৈ গ'ল এতিয়া খাবি নে তই মই নাখাওঁ কি বনিছে ভগৱানে জানে আমি এতিয়া ফালিলেহে আচল বস্তুটো ওলাব কিনো সোমাই আছে ৰিক্স বোলা বস্তুটো ওলাব বুজি নাপায় সিহঁতেকেইটা খোৱা বস্তু তাত এৰি থৈ আহিছোঁ ৰিলছ মোবাইলটো বাহুবলী কুকাৰত দিয়া নিচিনা ভাত ওলাই আহিছে ভাত ওলাই গ'ল ভাত না ভাই কাৰণে দেই মাথাত মাৰি থাকিলে চ' সেয়া উলিয়াই ৰেডি হৈ গ'ল বাঁহৰ চুঙাত দিয়া মাংস ভাত দুইটা উলিয়ালোঁ এতিয়া টেষ্ট কৰি চাওঁ টেষ্টটো কেনেকুৱা লাগে গৰু চৰ চব আহিছে গৰু চৰ চব আহিছে টেষ্ট কৰি চাওঁ টেষ্টটো কেনেকুৱা লাগে মাংস খাব তাই মই বনাইছোঁ কাৰণে কোৱা নাই সঁচা কৈছোঁ বহুত বেছি ভাল হৈছে হয়নে কোৱা কৈ দে বহুত বেছি ভাল হৈছে আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাওক সঁচাই বহুত বেছি ভাল হৈছে আৰু মই খাই লওঁ এতিয়া তাৰপিছত কথা পাতি আছোঁ খাই বৈ হৈ গ'ল এতিয়া খাই সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু যদি আপোনালোকে ঘৰত ট্ৰাই কৰিব বিচাৰে নিশ্চয় ট্ৰাই কৰি চাব কাৰণ খাই বেছি বহুত টেষ্টি হৈছে মানে আজি আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আপোনালোকেও ট্ৰাই কৰি চাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি 1K হৈছেগৈ আৰু চেনেলটো যদি আপোনালোকে এনেদৰে ছাপোৰ্ট কৰে তেতিয়া বেছি দিন নালাগে 100K হ'বলৈ তো আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ লগ পাম সোনকালে নেক্সট ভিডিঅ'ত তো আজিলৈ বাই